নমস্কাৰ আজি মই পুনৰ আপোনালোকৰ কাৰণে লৈছো এটা জবৰ নটিফিকেশ্যন যদিহে এই নটিফিকেশ্যনটোৰ বিষয়ে যদি আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিটো নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছে তাত কিছুমান পদ খালী হৈছে তাৰ ভিতৰত প্ৰথম যিটো পদ আহিছে পদটো হৈছে প্ৰফেছৰ আপোনাৰ ফিজিক্সত এটা পোষ্ট খালী হৈছে ফিজিক্স প্ৰফেছৰ এজন বিচাৰিছে তাৰপিছত মেথমেটিক্সৰ এজন প্ৰফেছৰ বিচাৰিছে আৰু ইয়াৰ যিটো দৰমহা যিটো পে স্কেল তো আপুনি যদিহে চাকৰি পায় তেতিয়াহ'লে 1,44,200 টকাৰ পৰা 2,18,200 টকালৈকে আপুনি দৰমহা পাব এই প্ৰফেছৰৰ কাৰণে তাৰপিছত নেক্সট আহিছে যে এছ'চিয়েট প্ৰফেছৰ পলিটিকেল ছায়েন্সত এজন এছ'চিয়েট প্ৰফেছৰ বিচাৰিছে আৰু ছ'চিয়লজিত এজন এছ'চিয়েট প্ৰফেছৰ বিচাৰিছে লগতে হিষ্টৰীত এজন এছ'চিয়েট প্ৰফেছৰ বিচাৰিছে ইয়াত আপোনাৰ যিটো দৰমহাটো হ'ব 1,31,400 পৰা 2,70,100 টকালৈকে আপুনি দৰমহা পাব লগতে আৰু এটা আহিছে যে এছিষ্টেণ্ট প্ৰফেছৰ আপোনাৰ ষ্টেটিক্সত এজন এছিষ্টেণ্ট প্ৰফেছৰ লাগে তাৰ কাৰণে পদ খালী হৈছে আৰু ইয়াৰ যিটো দৰমহাটো 57,700 টকাৰ পৰা 1,42,400 টকালৈকে হ'ব যদিহে আপোনাৰ যিবিলাক কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনৰ লগত ইয়াত যিবিলাক কোৱালিফিকেশ্যন বিচাৰিছে যদিহে আপোনাৰ লগত যদি মিলে তেতিয়াহ'লে আপুনি পষ্টকেইটাত সোনকালে এপ্লাই কৰক ইয়াৰ লাষ্ট ডেটটো হৈছে যে 18 তাৰিখ 6 মাহ অৰ্থাৎ এই মাহৰ জুন মাহৰ 18 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট গতিকে আপুনি ইয়াৰ যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপুনি যিখন প্ৰেছক্ৰাইব ফৰ্ম সেই ফৰ্মখন আপুনি ফিল আপ কৰি আপুনি অতি সোনকালে এপ্লাই কৰক তো ইয়াৰ দৰমহাটো ভাল যথেষ্ট ভাল গতিকে আপুনি অতি সোনকালে এপ্লাই কৰক যদিহে আপুনি কিবা যদি জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আজিলৈ ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ জয় আই অসম